ওদালগুৰি জিলাৰ ৰৌতা থানা অন্তৰ্গত সিধাখোৱা জাতীয় বিদ্যালয়ৰ প্ৰাংগণত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ ওদালগুৰি জিলা কমিটিৰ ৬ষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি দুদিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে অধিৱেশনভাগী। উক্ত অধিৱেশনত আজি সংগঠনটিৰ পতাকাৰ লগতে আমচুৰ বীৰ বীৰাংগনাক স্মৰণ কৰি শ্বহীদ বেদী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শফিকুল ইছলামে। অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আকস্মিক বক্তৃতা, কুইজ, চিত্ৰাংকন আৰু নৃত্য প্ৰতিযোগিতাৰ লগতে বৃক্ষৰোপণ কৰে লাইলংপাৰা হাইস্কুলৰ বড়ো মাধ্যমৰ শিক্ষক চান্দ মিয়াই। খেল ধেমালি কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৩০খনৰো অধিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। উক্ত অনুষ্ঠানত ঝাৰগাঁও জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেড দেখুৱাই ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়। ৰৌতাৰ পৰা সমৰালী ৰিপৰ্ট, নিউজ 13 নৰ্থ ইষ্ট অসম।